গাইজ আজি আমি যাব ওলাই আছোঁ মঙলদৈত এটা ধামাকাদাৰ ভিডিঅ' হ'ব গৈ আছে চাই থাকক ভিডিঅ'টো একদম ধামাকাদাৰ ভিডিঅ' আপোনালোকে চাই কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো তো চাই থাকক ভিডিঅ'টো শেষলৈকে মানে গাইজ গাঁৱত থাকি মজাই বেলেগ দুইফালে পথাৰ মাজেৰে ৰাস্তা মানে ধুনীয়া লাগে মানে তো বলক আমি গৈ আছোঁ গৈ পাই গ'লোঁ আমি দৰং ৰিজৰ্ট আমাৰ দৰং জিলাত অৱস্থিত এইখন নতুনকৈ হৈছে আহি ভাল লাগে গাইজ আহিব কেতিয়াবা আপোনালোকো মানে তেল ভৰাই লওঁ গাড়ীত মানে মানুহে খাই থাকিলে কি হ'ব গাড়ীখনকতো অলপ দিব লাগিব না কিবা এটা খুৱাব লাগিব তো তেল ভৰাই ল'লোঁ দাস আছে মোৰ লগত এজন আছে দাস আমি মানে প্ৰভুক লগ পালোঁ সেই প্ৰভুৰ আশীৰ্বাদ লৈ মানে আমি এতিয়া ওলালোঁ মঙলদৈ ফালে আমি গৈ পাই গ'লোঁ কৰিম চক পাম আৰু বেছি টাইম নাই এই কৰিম চকৰ মানে তেল ডিপুটোত মানে তেল ভৰাম বুলি ভাবিছিলোঁ গাইজ মানে তেল আধা লিটাৰ ভৰাই আহিছোঁ আহোঁতে ভৰাম বুলি ভাবিছোঁ এতিয়া নভৰাওঁ আৰু আহোঁতে ভৰাম তেল এইটো হৈছে আমাৰ মঙলদৈৰ মানে এইটো হৈছে আমাৰ মঙলদৈ গ'ল্ড ডিজিটেল চিনেমা প্ৰেক্ষাগৃহ আমাৰ মঙলদৈত আছে এইটো আমি মিছন চাইনা প্ৰথম ৰিলিজতে ইয়াতে চাইছিলোঁ আমি মানে বিৰাট ভাল লাগিছিলে মানে আৰু মিছন চাইনাখন চাই তো বলক আমি গৈ থাকোঁ আগলৈ এয়া মানে এইটো হৈছে হোণ্ডা শ্ব'ৰুম আজি শনিবাৰ গতিকে ইয়াৰ আজি বন্ধ আছে তো বলক আগৰ ফালে যাই থাকোঁ আমি চাই থাকক ভিডিঅ'টো শেষলৈকে মজা পাব চাই কিনে আমি বাজাৰ ইণ্ডিয়াত সোমাম এতিয়া মানে এতিয়া নোসোমাওঁ আহোঁতে সোমাম এতিয়া মানে কিবা এটা কাম আছে মানে আমি ফাৰ্ষ্ট যাম চিভিলত মঙলদৈ চিভিল গাইজ আজি মানে শনিবাৰ মানে মানুহ চানুহ নাই এতিয়া মঙলদৈৰ এইটো মেইন টাউন হয় এইখিনি মানে এই ছাৰজনে চাওকচোন এই গৰমৰ ৰ'দত ইমান ধুনীয়াকৈ ডিউটি কৰি আছে মানে দেখিলে বেয়া লাগে জয় হিন্দ অসম চৰকাৰ তো গৈ পাই গ'লোঁ আমাৰ মঙলদৈ অসামৰিক চিকিৎসালয় মানে দাসৰ ভিনদেউকৰ কিবা এটা বেমাৰ হৈছিলে তাৰে বিচাৰ ল'ব আহিছিলোঁ কিন্তু ফোন কৰি জনালে বোলে কি বেমাৰী ভালেই হ'ল তো আমি এতিয়া গোটেইকেইজন লগ হৈ হোটেলত কিবা এটা খাই লওঁ আৰু এতিয়া হোটেলত আহিলোঁ আহি মিঠাই খাব ওলাইছোঁ মিঠাই ল'লোঁ দাসে ল'লে মিঠাই তো এনেকৈ আহি আমি এনেকৈ আহি পাই গ'লোঁ মঙলদৈ টাউনৰ ভিতৰতে আছে এইখন জয়ন্ত হাজৰিকা উদ্যান ইয়াত আহিব ধুনীয়া লাগে মানে এইখন হৈছে গেট মেইন গেট তো বলক আগলৈ আহি পাই গ'লোঁ এয়া বাজাৰ ইণ্ডিয়া ইয়াত মানে সোমাম দাস আৰু মই মানে এই দাদাজনে মানে চেনিটাইজাৰ লৈ আছে চেনিটাইজাৰ মাৰি আছে মানে ময়ো লৈ লওঁ আৰু কৰোণাৰ বতৰ ক'ত যদি বেমাৰ চেমাৰ লাগি যায় ভাইৰাছ এই চেনিটাইজাৰ লৈ মানে গৈ আছোঁ ভিতৰৰ ফালে সোমাই মানে মই অলপ পিছ পৰিলোঁতো মানে দাসে আকৌ ঘূৰি আহিছে মানে এইটো তো দুজনে একেলগে যাওঁ ওপৰৰ ফালে 2 নম্বৰ ফ্ল'ৰ ফালে তো বলক চাই থাকক ভিডিঅ'টো ধামাকাদাৰ হ'ব গৈ আছে গৈ আছোঁ চিৰিৰে মানে ভাগৰ লাগি গৈছে মানে গাইজ গৈ পাই গ'লোঁ এই আপোনালোকে দেখা পাইছে এইবিলাক কাপোৰ আৰু বহুত মানুহ আছে গাইজ বহুত মানুহ আছে ভিতৰত এইবিলাক মানুহ মানে আছে আৰু বজাৰ কৰিব আহিছে আমি যেনেকুৱাকৈ আহিছোঁ বজাৰ কৰিব তেওঁলোকেও আহিছে চাওক মানে গাইজ কি আমাৰ ভুল হৈ মানে সৰু ল'ৰা ছোৱালীৰ কাপোৰৰ ইয়াতহে সোমাই গ'লোঁ গলিত সোমাই গ'লোঁ তো এতিয়া আমি আকৌ ওপৰলৈ যাম ইয়াত মানে সৰু ল'ৰা ছোৱালীৰে কাপোৰ পায় বোলে এই বাইদেউ এজনক সুধিলোঁ বাইদেউজনে ক'লে বোলে ইয়াত সৰু ল'ৰা ছোৱালীৰে কাপোৰ পায় তোমালোকে 3 নম্বৰ ফ্ল'ৰত যোৱা তো আমি আকৌ 3 নম্বৰ ফ্ল'ৰত আহিলোঁ গৈ আছোঁ এবাৰ আহিলোঁ এই বাগৰি চিৰি বাগৰি আকৌ গৈ আছোঁ গাইজ বহুত ভাগৰ লাগি গৈছে গাইজ এনেকুৱা চিৰিত বগোৱা অভ্যাসেই নাই তো চাই থাকক ভিডিঅ'টো
এইয়া আহি পালোঁ। এই চাওক, এইটো মোৰ গাৰ্লফ্ৰেণ্ড চাওক গাইছ, ধুনীয়া কাপোৰ, জিন্সৰ পেণ্ট, চাৰ্ট, স্পৰ্টিং, এই মজা গাইছ। চাই থাকক ভিডিঅ'টো। মানে গাইছ কি ওপৰৰ পৰা আমাৰ মংগলদৈখন চাওকচোন একবাৰ, ইমান ধুনীয়া লাগে, ইমান ধুনীয়া লাগে, ইমান ধুনীয়া লাগে গাইছ। আচ্ছা কি কাপোৰ ল'বি? কি কাপোৰ ল'বি? কাপোৰ কি কাপোৰ ল'বি এতিয়া? কাপোৰ পচন্দ হোৱা নাই নেকি তেতিয়া? হা? কাপোৰ পচন্দ হোৱা নাই? গাইছ 1 ঘণ্টামান হ'ল, কাপোৰে পচন্দ হোৱা নাই ইয়াৰ। তো মানে আজি কাপোৰ পচন্দ হ'ব নে? নহয়, ভাল লগা নাই। ভাল লগা বেলেগত যাব। সেইটো পচন্দ কৰিছে গাইছ, সেইটো কমেণ্ট কৰিবচোন আপোনালোকে ভাল লাগছে নে নাই কাপোৰবিলাক। 7-Up ল'লোঁ এটা, আৰু এইফালে চিংৰা আছে। বাছ বাক খাই লওঁ গাইছ। মানে গাইছ মই 7-Up খাব নোৱাৰোঁ, খালি মানে একদম ভিতৰৰ পৰা কিবা কওঁ গলটোত কিবা সানি থকা নিচিনা লাগে গাইছ। গাইছ বহুত ঠাণ্ডা, গছৰ চেৰ আহিছে। খাই লওঁ শুকমতা, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম। এনেকৈ আমি ঘূৰি ঘূৰি আহি আকৌ পাই গ'লোঁ দৰং ৰিজৰ্ট। মানে গৈ আছোঁ ঘৰৰ ফালে। এতিয়া আমাৰ বজাৰ চজাৰ কৰা চব হৈ গ'ল। এতিয়া মানে 2000মান টকাৰ বজাৰে কৰিলোঁ। মই কৰা নাই, মানে মই এটা স্পৰ্টিং আনিছোঁ, বাকীখিনি দাসে কৰিছে। মানে এতিয়া পাই গ'লোঁ বৰকলা চক। মানে চকাত হাৱা কমি আছে গাইছ, অলপ হাৱাটো দি লওঁ। আহি পাই গ'লোঁ। বিকাশ তই এটা কিবা হেৰি কৈ দি, কেনে লাগছি এই গৰমত কাম কৰিব লাগে? ফাইন না? কি এইটো কি ইঞ্জিন? এইটো স্কুটি ইঞ্জিন নেকি? এইটো এই আমাৰ বিকাশ ভাই স্কুটি ইঞ্জিন বনাই আছে এতিয়া বৰ্তমান। এইটো আপা এই বোলে হাৱাটো মাৰি দি দোষ। আমি হাৱা মাৰিব আহিছোঁ গাড়ী এতিয়া বৰ্তমান। মানে গাইছ হাৱা মাৰিলোঁ ঠিক, মানে চকাটো ফুটি আছে। এতিয়াতো বেলেগৰ বাইক লৈ গৈছিলোঁ, চকাটোতো বাতি নিদিলেও নহ'ব, তো 80 টকা ল'লে। টিউবলেছ টায়াৰ হয়, বাতি দিলে। মানে এতিয়া গৈ আছোঁ ঘৰৰ ফালে। তো ভিডিঅ'টো এইখিনিতে সামৰিম বুলি ভাবিছোঁ। ঘৰ আহি পালোঁ, এতিয়া অলপ ফ্ৰেছ হ'লোঁ, মুখ হাত ধুলোঁ, গৰম বিৰাট গৰম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।